নমস্কাৰ অগ্নিপ কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা কণ্টেণ্টটো বেলেগ কৰিছোঁ এখন কি বনালোঁ ৰাতিপুৱা সাজত কি খাম এইটো আপোনালোকক দেখুৱাইছোঁ অকণমান আনকম এয়া আমি আলু পুৰি ল'লোঁ পিছফালে অকণমান জুই ব্যৱস্থা কৰিছে আলু পুৰি ল'লোঁ আৰু ধনিয়া পিঁয়াজ আৰু পিঁয়াজ পাত আদা দিলোঁ অলপ আৰু এইফালে আছে গৰৈ মাছ পুৰিলোঁ আৰু একেই বাকীখিনি একেই আছে এইটো ধুনীয়াকৈ এইটো সানি ল'ম আৰু এটা পোৰা পিটিকা খাই আচলতে খুব ধুনীয়া লাগে পোৰা পিটিকা খাই ধুনীয়া লাগে আচলতে আৰু আচলতে এইটো ছিজনটো পিকনিকৰ ছিজন আৰু পোৰা পিটিকা চাটনি চালাড এইবিলাক বেছিকৈ খোৱা হয় যিহেতু এতিয়া নেমুৰ ছিজন নাই আৰু এইটো ধুনীয়াকৈ পিটিকি লওঁ আলুখিনিও ধুনীয়াকৈ পিটিকা কৰি লওঁ কৰি লৈ পেলাই ভাতকেইটা ধুনীয়াকৈ খাম মাছৰ পিটিকা ধুনীয়াকৈ হৈ গ'ল অকণমান খাই চাওঁ কেনেকুৱা লাগিছে একদম ধুনীয়া সোৱাদ এতিয়া হৈ গ'ল আলু পিটিকা এতিয়া আলুটো পিটিকি লওঁ তাৰপিছত ভাতৰ লগত আৰু কি আছে দেখা যাব আলু আচলতে নতুন আহি গ'ল পুৰণা আলুবিলাক পটককৈ নিসিজে আলুবিলাক সিজা নাই জুইটো কম পালে চাগে সেইকাৰণে সিজা নাই বনাই থাকোঁতে খাই থকা অভ্যাস আছে মোৰ খাই থাকোঁ সেইকাৰণে আলু 5টা পুৰিছিলে তাই 2টাহে তিনিটা হ'ল বাকী 2টা নাই এইকেইটা পেলাই নিলোঁ এইকেইটা কামুৰি পেলাই খাই দিম ভাতৰ থালিখন আজি পুৱাৰ ভাত ফুলকবি ডিম ভাত আলু পোৰা মাছ পোৰা এতিয়া খাই লওঁ ধুনীয়াকৈ মালে ফুৰিব আলু পোৰা মই ইয়াৰ পৰা থৈ দিম চেঁচা হৈ গ'লে মায়ে খাই দিয়ে আৰু পিছত ৰাতিপুৱা ভাত খোৱা আমাৰ দেৰি হৈ যায় এতিয়া মোটামুটি 10:30 বাজিলে বেপাৰী মানুহ ভাত খোৱা দেৰি হৈ যায় এবং মই লৈ লৈছোঁ আলু খোৱা নাই আলু ভাতটো ধুনীয়াকৈ খাই দিলোঁ খাই পেলাই মুখখন ধুনীয়াকৈ মুচি ল'লোঁ আমাৰ পিছফালৰ পৰিৱেশ এয়া এইকণতে জুই অকণ ব্যৱস্থা কৰি লৈছে মাহঁতে টিঙৰ এটা আছিলে টিঙৰ এইটো আছিলে
ইয়াতে জুই কৰে। তাৰপিছত এতিয়া অকণমান তামোল খোৱা ভিডিঅ' দিছিলোঁ আপোনালোকৰ আগতে, মই বনাইছিলোঁ। এতিয়া তামোল আচলতে গোটাই থৈ মই কৈছিলোঁ বাবাই ইয়াত চূণ চাধা তামোল পাণ চূণ চাধা চব কটাৰীলৈকে গোটাই থোৱা আছে। তামোলো কাটি থৈ দিয়ে, আচলতে তামোল বহুত খোৱা হয়। বাবা এইফালে পুৰা ৰ'দ পৰি আছে, মুকল খাই ল'লোঁ। মুকল খাই পেলাই পাণো ধুনীয়াকৈ পিচ পিচ কৰি কাটি থৈছে। গতিকে ইয়াত আমি অকণমান চূণ লগাই ল'ম। চূণটো খালে মানে ভাল তামোলৰ লগত, মানে কিবা কিবি মৰি যায় বুলি কয়, নাজানো কি মৰে। মই চাধৰ দি ল'লোঁ, তামোলকণ এতিয়া ধুনীয়াকৈ খাই ল'ম। খাই পেলাই দোকানলৈ যাম এতিয়া। আৰু ভিডিঅ'টো কেনেকুৱা হ'ল, প্ৰথম বনাইছোঁ ভাত খোৱা ভিডিঅ'। আচলতে বেলেগক কপি কৰি পেলাই মই ভিডিঅ'টো বনোৱা নাই, বেলেগো ভাত খোৱা ভিডিঅ' বনাই কিবা বনায়, কিন্তু আজি কণ্টেণ্টনো কি আছে, কণ্টেণ্ট একো পোৱা নাই। সদায় দোকানৰ পৰিৱেশ কিমান দেখুৱাই থাকিম, সেইকাৰণে ভাত খোৱা ভিডিঅ' মাজে মাজে আপলোড কৰিবলৈ চেষ্টা কৰিম।